तामुलपुरनि निस्लामारियाव प्रमोद बर'नि बिसायख'थि फोसावदिं तामुलपुरनि UPPL दोलोनि बिजाथि प्रमोद बर' बिटिआरनि मोन 12 मासि दखलजों देरहागोन होनना दाबि प्रमोद बर'नि तामुलपुरा प्रमोद बर'नि अनगा रावबो गैया होनना दाबि हाग्रामा महिलारिखौ सावरायो प्रमोद बर' আৰু আমাৰ বাগানপাৰা সমষ্টিৰ অভিভাৱক প্ৰাক্তন অধ্যক্ষ আমাৰ কাৰো লগত এলায়েন্স নাই কাৰো লগত আমাৰ সংঘাতো নাই কাৰো লগত আমাৰ একো মানে কনস্পিৰেচিও নাই মানে কি বুলি কয় এইটো ষড়যন্ত্ৰও নাই আমি মুক্ত হৈ পেলাই UPPL দলে বড়োলেণ্ডবাসী ৰাইজক সেৱা কৰিবলৈ অসমবাসীক সেৱা কৰিবলৈ এই নিৰ্বাচনত 18 জন আমাৰ প্ৰাৰ্থী থিয় কৰাইছো বড়োলেণ্ডৰ ভিতৰত 15 জন প্ৰাৰ্থী থিয় কৰাইছো ইয়াৰ ভিতৰত আমি দেখিছো যে 10ৰ পৰা 12টা সিটত আমি খুব ভালকে কন্টেষ্ট কৰি আছো আৰু 10টাতকৈ বেছি সিটত প্ৰায় 12টা সিটত আমি জিকিম বুলি নিশ্চিত হৈছো আৰু সকলো জাতি জনগোষ্ঠী ওলাই আহিছে 5টা বছৰ যেতিয়া চৰকাৰ আছিল আমি 26টা জনগোষ্ঠীৰ কাম কৰিছো সকলো পৰিচয় অস্তিত্ব ভাষা সংস্কৃতি ৰক্ষণাবেক্ষণৰ কাৰণে কাম কৰিছো আৰু যি কামটো আগৰ চৰকাৰ বোলে কৰা নাছিল এই কামবিলাকত আমি হাত দিছো আৰু এই কামবিলাকক আমি কাম আৰম্ভ কৰিছো গতিকে ৰাইজ খুকি সবে খুকি আৰু UPPL দল এইবাৰ অসমৰ আঞ্চলিক দলবিলাকৰ ভিতৰত সৰ্ববৃহৎ দল হৈ পেলাই বিধানসভালৈ আহি আছে চাওক তামুলপুৰত মই জন্ম পাইছো ইয়াৰ ধুলিবালিত খেলি ডাঙৰ হৈছো তামুলপুৰ হায়াৰ ছেকেণ্ডাৰীত পঢ়িছো মটঙা নদীত গা ধুই ডাঙৰ হৈছো গতিকে তামুলপুৰৰ লগত মোৰ আৱেগিক এটা সম্বন্ধ আছে ইমোশনাল এটা এটাচমেন্ট আছে গতিকে যোৱা 5টা বছৰত আগৰ 70টা বছৰত নোহোৱা কামখিনি 5টা বছৰত কৰিছো জিলা হল মেডিকেল কলেজ আহিল বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান হল আৰু বেছি কাম নাই যিখিনি কাম হাতত লৈছো যে এখন ইঞ্জিনিয়াৰিং কলেজ লাগে ল কলেজ লাগে BEd কলেজ লাগে সায়েন্স পোষ্ট গ্ৰেজুৱেট পঢ়িবৰ কাৰণে এখন কলেজ লাগে সো তেনেকা কিছুমান কাম আছে এই কামখিনি কৰিব লাগিব আৰু বিশেষকৈ আমাৰ ইয়াত বহুত অৰ্থনৈতিকভাৱে পিছপৰা লোক আছে এই সকলৰ স্বাৱলম্বীৰ কাৰণে কিছুমান কাম কৰিবলৈ মই পৰিকল্পনা লৈছো এইখিনি কাম ইলেকশ্যনৰ পিছত আৰম্ভ কৰিম আজিৰ তাৰিখতো আমি এনেকৈ দেখা যায় কি